নামৰ ল'ৰা এজনৰ দৌৰিবলৈ বৰ আগ্ৰহ আছিল। সি বহুকেইটা মাৰাথনত অংশগ্ৰহণো কৰিছিল, কিন্তু কেতিয়াও সি দৌৰ সম্পূৰ্ণ কৰিব পৰা নাছিল। এদিন সি সিদ্ধান্ত ল'লে যে যিয়েই নহওক আজি সি দৌৰ সম্পূৰ্ণ কৰিয়েই এৰিব। দৌৰ ষ্টাৰ্ট হ'ল আৰু লাহে লাহে ৰবিও দৌৰা আৰম্ভ কৰিলে। সকলোৱে ৰবিক পিছ পেলাই আগবাঢ়ি গ'ল আৰু অলপ সময় পিছতে ৰবিও ভাগৰুৱা হৈ মাটিত পৰি গ'ল। তাৰ পিছত সি মনতে স্থিৰ কৰিলে যে যদি সি দৌৰিব নোৱাৰে তেনেহ'লে সি খোজকাঢ়ি হ'লেও আজিৰ এই দৌৰটো সি সম্পূৰ্ণ কৰিবই। তাৰ মনত এটা জেদী ভাৱে গঢ় লৈ উঠিল আৰু লাহে লাহে সি খোজ কঢ়া আৰম্ভ কৰিলে আৰু লাহে লাহে গৈ সি দৌৰটো সম্পূৰ্ণ কৰিলে। সি জানে যে সি আজি পৰাস্ত হৈছে, কিন্তু তাৰ বিশ্বাস আজি তুংগত আছিল, কাৰণ আজিৰ পূৰ্বে সি দৌৰ কেতিয়াও সম্পূৰ্ণই কৰা নাছিল। আজি পৰাস্ত হৈও সি নিজৰ মনৰ লগতে জয়ী হ'ল। বন্ধুসকল, আমিও আমাৰ জীৱনত এনেধৰণৰ ভুল কৰোঁ। যেতিয়াই আমাৰ জীৱনত কোনো এটা ভাল কাম কৰিবলৈ যোৱাত বাধা আহে, তেতিয়াই আমি সেই কামটো কৰিবলৈ এৰি দিওঁ আৰু নকৰোঁ। কিন্তু আমি সেই পৰিস্থিতিত নিজৰ ওপৰতে বিশ্বাস ৰাখি কামটো কৰি যাব লাগে। ৰবিৰ কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ যে যদি আমি হাৰ নামানি আগুৱাই যাওঁ তেনেহ'লে এদিন নহয় এদিন আমি সফল হ'মেই। সৰু সৰু খোজ দিয়ক আৰু নিজৰ জীৱনত আগুৱাই যাওক। যিকোনো এটা কাম নিৰন্তৰভাৱে কৰি যোৱাটোৱে হৈছে সফলতাৰ নিয়ম।